যে নামৰ লোকসকল মৰমীয়াল হয় লগতে এওঁলোক অলপ ইমোশ্যনেলো হয়। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ক'ম যে নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা। এতিয়াও যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সোনকালে পাই যায়। এতিয়া আহক সময় নষ্ট নকৰি আমি কথা পাতোঁ যে নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা। যে নামৰ লোকসকল অলপ ইমোশ্যনেল হয়, সেয়েহে তেওঁলোকে সহজে প্ৰেমত পৰে, কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে অলপ সংকোচ কৰা দেখা যায়। যে নামৰ লোকসকল অধিক সংবেদনশীল হয় আৰু প্ৰেমৰ সম্বন্ধৰ ক্ষেত্ৰত এওঁলোকে সম্পূৰ্ণ ডুব গৈ থাকে আৰু এওঁলোকে এনেকুৱা পাৰ্টনাৰে লাগে যিজনে তেওঁলোকক অধিক মৰম আৰু ভাল পোৱাৰে যাতে সামৰি ৰাখে। এওঁলোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায় আৰু সেই সম্বন্ধ সযতনে ৰাখিবলৈ সদায় প্ৰয়াস কৰে। যে নামৰ লোকসকলে নিজৰ প্ৰেম পাবলৈ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সদায় সাজু হৈ থাকে, কাৰণ এওঁলোকে নিজৰ ভালপোৱা কেতিয়াও হেৰুৱাব নোখোজে আৰু এই সম্বন্ধ লাইফ টাইমলৈ যাতে তেওঁলোকে ৰাখিব পাৰে এইটো তেওঁলোকে সদায় চকু দিয়ে। যে নামৰ লোকসকল অধিক ইমোশ্যনেল হয়, এওঁলোকে প্ৰেমত পৰাৰ ক্ষেত্ৰত নিজৰ পাৰ্টনাৰৰ বিষয়ে জানি বুজি লয় আৰু প্ৰেমৰ দিশে বিশ্বাসেৰে আগবাঢ়ে। এওঁলোকে যাক ভাল পায় সঁচা অন্তৰৰ পৰা ভাল পায় আৰু অধিক বিশ্বাসো কৰে, কিন্তু কেতিয়াবা বহুতে এওঁলোকৰ এনেকুৱা সৰলতাৰ সুযোগ লয় আৰু বহু ক্ষেত্ৰত এওঁলোকে প্ৰেমত বিশ্বাসঘাতকতাৰো সন্মুখীন হয়। যে নামৰ লোকসকল সদায় দয়ালু হয়, প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত এওঁলোকে অলপ লাজ বা সংকোচ কৰে, যাৰ ফলত কেতিয়াবা এওঁলোকৰ বহুত দেৰি হৈ যায়। মানে প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি থাকোঁতে নিজৰ ভালপোৱাজন বেলেগ এজনৰ হাতলৈ গুচি যায়। কিন্তু সন্মুখৰ পৰা যদি এওঁলোকে প্ৰেম বা ভালপোৱা পায় তেতিয়া এওঁলোকে সেই প্ৰেমত সম্পূৰ্ণ ডুব গৈ থাকে, যেন প্ৰেমৰ বাহিৰে এই পৃথিৱীত আন একোৱেই নাই, আৰু যাৰ ফলত এওঁলোকে নিজৰ বন্ধু বান্ধৱীৰ পৰাও আঁতৰত থাকিবলৈ লয় আৰু এইবাবে কেতিয়াবা এওঁলোক বহুত আফচোচ কৰা দেখা যায়। যে নামৰ লোকসকল অধিক বিশ্বাসী হয় আৰু এওঁলোকে নিজৰ ভালপোৱাৰ বাবে সকলো ত্যাগ কৰিব পাৰে, কিন্তু নিজৰ পাৰ্টনাৰৰ লগত এওঁলোকৰ প্ৰায়ে সৰু সৰু কথাত কাজিয়া পেচাল লাগি থাকে যদিও শেষত এওঁলোকে বুজাবুজিৰ মাধ্যমেৰে নিজৰ প্ৰেম ভালপোৱা সুন্দৰকৈ পৰিচালনা কৰে। তো ফ্ৰেণ্ডছ, এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।